অসম পুলিচে আমাক এইবিলাক কৰাই আছে নহ'লে আমাৰ শ্বিলঙত যিটো ঘটনা হৈ গৈছে আমাৰ শ্বিলঙৰ পুলিচে আমাৰ অসমৰ মানুহক বাধ্য কৰাই আছে মাৰি আছে আজি অসম পুলিচে কি কৰিছে আমাক একো কৰিব দিয়া নাই এতিয়ালৈকে কোনো মন্ত্ৰী নাই কোনো বিবেচনা নাই ইয়াতে নাই এজনো আৰক্ষী নাই তেওঁলোকে পাব্লিকৰ লগত আছে বৰ্তমান অসম পুলিচে আমাক এতিয়া ইয়াতে মানে বিৰোধী কৰিছে ML10 গাড়ীবিলাক পঠাই আছে আমাক কোনোৱে মানে হেৰি কৰিবই দিয়া নাই প্ৰতিবাদৰ চান্স ল'বই দিয়া নাই আৰক্ষী কোনো সহযোগিতা নাই ইয়াতে মই বৰ্ণিহাট কিমান সময় ৰ'লে হ'ল আধা ঘণ্টামান আজি দুদিন ধৰি যাব পৰা নাই তাত ডিউটিত আজি ওলাইছিলোঁ ভাবিছোঁ যাওঁ যে দুদিন অলৰেডি ক্ষতি হ'লে যিহেতু দেন এতিয়া কি কৰিম আৰু উপায় নাই যাব পৰা নাই যিহেতু ক'লৈ যাব লাগিছে মহাত্মা গান্ধী ইউনিভাৰ্চিটি যাবলৈ আহিছিলোঁ তো এতিয়া তেওঁলোকে যাব দিয়া নাই আমাক যাব লাগে আমি এক্সাম আছে ষ্টুডেণ্টবিলাকৰ তো আমি যাব বিচাৰোঁ কলেজৰ বাছো ষ্টাক হৈ আছে পিছফালে একচুৱেলি দুটা চৰকাৰে গভৰ্ণমেণ্টে বহিব লাগে একেলগে বহি আলোচনা কৰিব লাগে কাৰণ এয়া ফাৰ্ষ্ট টাইম নহয় আগতেও এনেকুৱা ধৰণৰ বহুত ঘটনা হৈছে তো তেওঁলোকে অতি শীঘ্ৰে এইটো চিটুৱেশ্যন সমাধান কৰিব লাগে কাৰণ এতিয়া আমি ইয়াতে অহা যোৱা কৰি আছোঁ যোৱা এবছৰ এইটো আজি ফাৰ্ষ্ট টাইম নহয় আগতেও হৈছে তো অতি শীঘ্ৰে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটোৱেই বিচাৰোঁ আৰু